Welcome to my first channel NP Munir Assam Loy. আজি এখন ভিডিঅ' আপোনালোকক বহুত সহযোগিতা কৰিব মই ভাবিছোঁ বহুত সহযোগিতা কৰিব সকলোৱে ভাবি থাকে যে মই স্কুলত সাধাৰণ সম্পাদক হ'ম বা কেনেকৈ দৰখাস্ত কৰিব লাগে বা কেনেকৈ দৰখাস্ত লিখিম লিখিলে ছাৰ বা বিদ্যালয়ৰ শিক্ষকে মোক মানে উৎসাহ দিব বা একো নক'ব গতিকে আমি সাধাৰণ সম্পাদকৰ বাবে আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে মই আজি এখন এপ্লিকেশ্যন লিখিছোঁ গতিকে চাই থাকক আৰু ভিডিঅ'খন নিশ্চয় ভাল হ'ব জানে কেনেকৈ এপ্লিকেশ্যন লিখিব লাগে আগতে আপোনালোকে নিশ্চয় জানিছে বা পঢ়িছে এতিয়া দেখক কেনেকৈ লিখিছোঁ প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় ডাঙৰীয়া এটা লিখি দিব আপুনি স্কুলৰ নাম যিখন স্কুলত পঢ়ি থাকে স্কুলৰ নামটো লিখি দিব তাৰপিছত লিখিব তাৰিখটো লিখি দিব তাৰ এটা মহাশয় নিলিখিব আগতে মহাশয় নিলিখিব বুজি পাইছে এইটো মহাশয় লিখিব কি বিষয় সাধাৰণ সম্পাদকৰ বাবে আবেদন তাৰপিছত লিখিব মহাশয় কমাটো দি দিব সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই এখন বিদ্যালয়ত পঢ়ি থকা একাদশ শ্ৰেণীৰ ছাত্ৰ এতিয়া নামটো লিখি দিব যিজনে দৰখাস্ত কৰিব সেইজনৰ নামটো লিখি দিব ইয়াতে ল'ৰা বা ছোৱালী হওক নামটো লিখি দিব মই সাধাৰণ সম্পাদকৰ পদৰ বাবে দাবীদাৰ নহয় যেহেতু মই সাধাৰণ সম্পাদকৰ পদৰ বাবে দাবীদাৰ সেইকাৰণে মই লিখিছোঁ মই সাধাৰণ সম্পাদকৰ পদৰ বাবে দাবীদাৰ মই ইমান বহলাই লিখা নাই যিমান পাৰোঁ সৰুকৈ বা চুটিকৈ লিখিব পাৰোঁ বা লিখাৰ চেষ্টা কৰিছোঁ তাৰপিছত লিখি দিব গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ নিবেদন যে মোক সাধাৰণ সম্পাদকৰ পদৰ বাবে সহযোগিতা কৰে যেন এইখিনি লিখি দিলে হৈ যাব ইমান ডাঙৰকৈ লিখিব নালাগে তাৰপিছত লিখি দিব এইটোৱেই আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী ছাত্ৰ হ'লে ছাত্ৰ দিব ছাত্ৰী হ'লে ছাত্ৰী দিব নামটো লিখি দিব শ্ৰেণী ৰোল নম্বৰ লিখি দিব গতিকে মই ভিডিঅ'টো ইমান ডাঙৰ নকৰিলোঁ এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব ছাবস্ক্ৰাইব কৰিলে মই বা লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাব মই এনেকুৱা ভিডিঅ' যাতে আকৌ আনিব পাৰোঁ আপোনালোকৰ কাৰণে আৰু মোৰ যিটো মনি টিউটৰিয়েল চেনেলটো আছে সেইটো ছাবস্ক্ৰাইব কৰি দিব তাতেও মই খেল সম্পাদকৰ পদৰ বাবে মই কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে সেইটো লিখি দিছোঁ আবেদন কেনেকৈ কৰিব লাগে সেইটো লিখিছোঁ তাতে যাই ভিডিঅ'খন চাব পাৰিব থেংক ইউ